নমস্কাৰ, সকলো নিশ্চয় ভালে আছে। আজি আপোনালোকক লৈ যাব বিচাৰিছোঁ ঐতিহাসিক ভূঞাখাত শ্ৰী শ্ৰী বিষ্ণু মন্দিৰলৈ, যি দৰং ওদালগুৰি জিলাৰ সীমান্তৱৰ্তী ওদালগুৰি জিলাৰ ভূঞাখাতত অৱস্থিত। প্ৰায় আনুমানিক 1300 শতিকাৰ পৰাই প্ৰতিষ্ঠা হোৱা বুলি বিভিন্ন ধৰণৰ প্ৰমাণ ইয়াত পোৱা গৈছে। আৰু এই ভূঞাখাত শ্ৰী শ্ৰী বিষ্ণু মন্দিৰত বিভিন্ন ৰীতি নীতিৰে বিভিন্ন সময়ত পূজা অৰ্চনা চলি আহিছে। যদিওবা চৰকাৰী পক্ষৰ বৰ্তমানলৈকে সুদৃষ্টি পৰা নাই, তথাপিতো এই বিশেষ মন্দিৰভাগ সঁচাকৈ বিশেষ। কাৰণ আপোনালোকে এই মন্দিৰত দেখিবলৈ পাব পূৰ্বৰ ৰীতি নীতি অনুযায়ী ব্যাসৰ ওজাৰ পৰম্পৰা। ব্যাসৰ ওজাপালিৰে এই মন্দিৰত ফাগুন মাহত বিশেষ পূজা অৰ্চনা কৰা হয়। আৰু এই গুঞ্চপুৰী সভা এই মন্দিৰতে কৰা হয়। যদিওবা যাতায়াতৰ সুচল অৱস্থা বৰ্তমান সুগম হৈ উঠা নাই, তথাপিতো বিভিন্ন প্ৰান্তৰ ভক্তৰ আগমন হয় এই বিশেষ মন্দিৰভাগলৈ। এই বিশেষ মন্দিৰৰ আছে বিভিন্ন বৈশিষ্ট্য, আছে সুকীয়া সমাধৰ এক প্ৰাকৃতিক পৰিৱেশেৰে পৰিপুষ্ট আৰু আপোনাৰ মন আনন্দিত কৰিব পৰা বিভিন্ন ধৰণৰ পক্ষীৰ কাকলি নিশ্চয়কৈ আপোনালোকো মুগ্ধ কৰিব এই বিশেষ ভূঞাখাত শ্ৰী শ্ৰী বিষ্ণু মন্দিৰ বুঢ়াগোসাঁই থানৰ পৰিৱেশে। আহক আমি আগুৱাই যাওঁ ভূঞাখাত শ্ৰী শ্ৰী বিষ্ণু মন্দিৰলৈ আৰু ইয়াৰ পৰিৱেশ উপভোগ কৰোঁ। বৰ্ণনা দি যাম। বিশেষভাৱে আপোনালোকে দেখিবলৈ পাব ভূঞাখাতত 14টাকৈ ৰজাদিনীয়া পুখুৰী আছে আৰু তাৰ মাজতে অন্যতম ভূঞাখাত গোসাঁই পুখুৰী। এই ভূঞাখাত গোসাঁই পুখুৰীত পৌৰাণিক বিভিন্ন ধৰণৰ মূৰ্তি, বিভিন্ন ধৰণৰ ভগ্নাৱশেষ পোৱা গৈছে। ভগৱান গণেশৰ প্ৰতিমূৰ্তি, পদ্মচিহ্ন আৰু বিভিন্ন ধৰণৰ প্ৰতিমূৰ্তি এই পুখুৰীৰ পৰাই উদ্ধাৰ হৈছে। চাওঁ আহকচোন এই বিশেষ মন্দিৰৰ বিশেষ পৰিৱেশ। শ শ বছৰ গৰকা বিভিন্ন ধৰণৰ গছ গছনিৰে আৱৰা এই বিশেষ পৰিৱেশত আপুনি আহিলে সঁচাকৈ আপোনাৰ মন প্ৰাণ জোৰ পৰিব। এই বিশেষ মন্দিৰ স্থাপিত হৈছিলে প্ৰায় 1300 শতিকাতে। কিংবদন্তি বিভিন্ন ধৰণৰ আছে আৰু এই মন্দিৰৰ বিভিন্ন ধৰণৰ লোকবিশ্বাস, জনবিশ্বাস, জনশ্ৰুতি দেখিবলৈ পোৱা যায়। আমাৰ উদ্দেশ্য কেৱল এই বিশেষ মন্দিৰভাগ আপোনালোকক দৰ্শন কৰোৱা